নমস্কাৰ, মই নৱজ্যোতি নাথ আৰু আজিৰ এই ভিডিঅ'টোত সংখ্যা ৰেখাত √2 আৰু √3 অৱস্থান কেনেকৈ নিৰ্ণয় কৰিব লাগে এই বিষয়ে এই ভিডিঅ'টোত আমি ডিছকাশ্যন কৰিম। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। চ' আমি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। চ' চাই লোৱা, প্ৰথমতে আমি উদাহৰণ 3টো কৰিম, সংখ্যা ৰেখাত √2ৰ অৱস্থান নিৰ্ণয় কৰা। চ' এইটো কৰিবলৈ হ'লে তোমালোকে পাইথাগোৰাছৰ থিয়ৰমটো জানিব লাগিব, ঠিক আছে। চ' পাইথাগোৰাছ থিয়ৰম মতে যদি আমাৰ ইয়াতে ছাপ'জ ইয়াতে ছাইডত তোমালোকে বুজি লোৱা, ইয়াতে যদি আমাৰ ৰাইট এংগল ট্ৰাইংগল থাকে, মানে ইয়াতে যদি আমাৰ 90 ডিগ্ৰী কোণ কৰি আছে ইয়াতে, ঠিক আছে, আৰু ছাপ'জ ইয়াতে আমি অ' ল'লোঁ, ছাপ'জ ইয়াতে এ ল'লোঁ আৰু বি ল'লোঁ। চ' এতিয়া ত্ৰিভুজ অ' এ বি, অ' এ আমাৰ কি হ'ব? ভূমি হ'ব, এ বি আমাৰ লম্ব হ'ব আৰু অ' বি কি হ'ব? কৰ্ণ হ'ব। যোনটো 90 ডিগ্ৰী থাকে, 90 ডিগ্ৰীৰ বিপৰীত বাহুটো হয় আমাৰ কৰ্ণ, সেইকাৰণে অ' বি কৰ্ণ। আৰু আমাৰ পাইথাগোৰাছ থিয়ৰম মতে এইটোৰ মতে কি হ'ব? অ' বি স্কুৱেৰ ইজ ইকুৱেল টু অ' এ স্কুৱেৰ প্লাছ এ বি স্কুৱেৰ, ঠিক আছে। মানে কৰ্ণ স্কুৱেৰ ইজ ইকুৱেল টু ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ। চ' এইখিনি আমি প্ৰথমতে জানিব লাগিব। চ' এইটো ব্যৱহাৰ কৰি আমি √2ৰ অৱস্থান নিৰ্ণয় কৰিম। ইয়াতে চাই লোৱা, চ' প্ৰথমতে চাই লোৱা, এইটো আমাৰ সংখ্যা ৰেখা, ঠিক আছে। সংখ্যা ৰেখাত সোঁফালে আমাৰ প্লাছ চিনবোৰ হ'ব আৰু এইফালে আমাৰ বাওঁফালে আমাৰ মাইনাছবোৰ হ'ব, নিগেটিভবোৰ। তো তেনেকৈ আমি 0ৰ পৰা 1, 1ৰ পৰা 2, ইয়াৰ ডিষ্টেঞ্চবোৰ কি হ'ব লাগিব? সমান সমান ল'ব লাগিব। চ' সমান সমানকৈ লৈছোঁ। চ' ইয়াতে মই 1 ইঞ্চিকৈ লৈছোঁ। চ' বেছিকৈ লৈছোঁ, 1 ইঞ্চিকৈ ল'লে পিকচাৰটো ডাঙৰ হ'ব, দেখাটো ভাল হ'ব, ঠিক আছে। ত' তেনেকৈ 1 ইঞ্চিকৈ তোমালোকে লৈ ল'বা। 1 ইঞ্চিকৈ লোৱাৰ পিছত এতিয়া চাই লোৱা, আমাক বনাব লাগে এই অ' বিখিনি ভেলু √2 বনাব লাগে, ঠিক আছে। অ' বি যে √2 বনাব লাগে, আমি সেই অ' এৰ ঠাইত আমি 1 ল'ম, ঠিক আছে। 1 আমি একক ল'ম, 1 ইউনিট বা 1 একক যদি লওঁ, সেই 1ৰ ঠাইত আমি এই অ' এৰ ডিষ্টেঞ্চটো আমি 1 চেণ্টিমিটাৰ ল'ব পাৰোঁ বা 1 ইঞ্চি ল'ব পাৰোঁ, ঠিক আছে। তেনেকৈ ছাপ'জ আমি ইয়াতে লৈছোঁ 1 ইঞ্চিকৈ লৈছোঁ, ইয়াতে যদি 1 ধৰি লওঁ আৰু এ বিৰ ঠাইতো যদি আমি 1 লওঁ, তেনেহ'লে কি হ'ব চাই লোৱা, অ' বি স্কুৱেৰ ইজ ইকুৱেল টু কি হ'ব ইয়াতে? 1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ। চ' অ' বি স্কুৱেৰ ইজ ইকুৱেল টু 1 স্কুৱেৰ কৰিলে কি হ'ব? 2 হৈ যাব। চ' মিনছ অ' বিৰ ভেলু আমি কি পাম? √2, মানে ইয়াৰ ভেলু আমি কি পালোঁ? √2। তাৰপিছত আমি কম্পাছেৰে অ' বিন্দুত কম্পাছটো থৈ অ' বি আমাৰ ব্যাসাৰ্ধলৈ এনেকৈ আমি এটা যে আমি বনাই লওঁ, ঠিক আছে। তো আমি আগ্ৰহ কৰিম আৰু যোনটো পইণ্টত কাটিব সেইটোৱে আমাৰ নিৰ্ণয় √2ৰ অৱস্থান হ'ব, ঠিক আছে। চ' এতিয়া চাই লোৱা, ইয়াতে আমি 0ৰ পৰা 1লৈকে 1 ইঞ্চি লৈছোঁ, ঠিক একেদৰে আমি 1 ইঞ্চি লৈ ল'লোঁ। চ' পাৰপেণ্ডিকুলাৰ হ'ব লাগিব, ঠিক আছে। ইয়াতে লৈ ল'লোঁ আমি, ছাপ'জ এইটো আমাৰ অ' আছিল, ছাপ'জ ইয়াতে আমাৰ এইখিনিত ইয়াতে আমাৰ কি ল'লোঁ? এইখিনি 1 একক, ঠিক আছে, 1 একক লৈছোঁ আৰু ইয়াতে আমাৰ কি লৈছোঁ? 1 একক লৈছোঁ। তেনেহ'লে এইখিনি আমাৰ এই ছবিটো যেনেকৈ আমাৰ ইয়াতে 1 আৰু 1 লোৱাতে এইখিনি আমাৰ কি হৈছিল? 2 হৈছিল, √2 হৈছিল, ঠিক একেদৰে ইয়াত আমাৰ √2 পাম। এতিয়া আমি এই দুটালৈ আমি সংযোগ কৰি দিম। এতিয়া তোমালোকে আগতে যেনেকৈ ইয়াতে এইটো অ' হয়, ঠিক আছে, ইয়াতে তোমালোকে এইটো এ ল'ব পাৰা, এইটো আমাৰ বি ল'ব পাৰা। চ' তেনেহ'লে আমি অ' বিৰ ভেলু আমি কি পালোঁ? অ' বিৰ ভেলু √2 পালোঁ, ঠিক আছে। এতিয়া আমি
কম্পাছটো ল'ব লাগিব অ'ৰ মাজত, অ'ৰ কেন্দ্ৰ হোৱাকৈ, আৰু ব্যাসাৰ্ধ ল'ব লাগিব আমাৰ অ'ৰ পৰা বিলৈকে ল'ব লাগিব, ঠিক আছে। অ'ৰ পৰা বিলৈকে লৈ এইটো আমাৰ য'ত আমাৰ কটাকটি কৰিব সেইটো আমাৰ কি হ'ব, √2 হ'ব। আৰু এই পইণ্টক তোমালোকে পি পইণ্টে ল'ব পাৰা, ঠিক আছে। আৰু পিটোৱে আমাক কি বুজাব, √2 বুজাইছে এইটো। চ' এনেকৈ আমাৰ কৰিব লাগিব, ঠিক আছে। চ' এতিয়া আমি উদাহৰণ 4 নম্বৰটো চাই ল'ম, সংখ্যা ৰেখাত √3 অৱস্থান। সংখ্যা ৰেখাটো প্ৰথমতে বনাই লোৱা। চ' আগৰ দৰে আমি 1 ইঞ্চিকে লৈ ল'ম। চ' 1 ইঞ্চিকে ল'লে, চ' ইয়াৰে আমি এটা মাজৰ এটা আমি বিন্দু ল'ব লাগিব, ঠিক আছে। ছাপ'জ এইটো আমি মাজৰ দৰে অ ল'ম ইয়াতে। চ' √3টো কৰিব লাগিলে তোমালোকে √2খিনি ব্যৱহাৰ কৰিব লাগিব। √2খিনি যেতিয়া গম পাবা, √2টো গম পালেহে আমি √3খিনি কৰিব পাৰিম। চ' আগৰ দৰে ইয়াতে আমি ঠিক আছে, আমাৰ সমান সমান হ'ব লাগিব। ইয়াতে 1 ইনটু 2 লৈ ল'ব। চ' চাই লোৱা এতিয়া, ইফালে আমি 1 আৰু 2 ল'লোঁ, ইফালে আমি -1 আৰু এইটো হ'ব -2 হ'ব, ঠিক আছে। আৰু ইফালে এনেকৈ জোঙা কৰি দিয়া, ইফালে গৈ থাকিব, ঠিক এদৰে এইফালে আমাৰ গৈ থাকিব। সেইদৰে ইয়াতে আমি আগৰ দৰে OA ল'লোঁ, ঠিক আছে। মানে এইটো অ'ৰ পৰা এৰ ডিষ্টেঞ্চটো 1 একক, ঠিক এদৰে এইটো আমাৰ 1 যিহেতু হ'ল, এইটো আমি 2 ল'লোঁ, আৰু ইফালে -1 আৰু -2। চ' এতিয়া আগৰ দৰে যিহেতু আমি OA 1 লৈছোঁ, এতিয়া OA ৰ সমান্তৰাল হোৱাকৈ আমি এডাল ৰেখা অংকন কৰিব লাগিব, ঠিক আছে। আমাৰ এতিয়া OA কি হয়, চ' এতিয়া আমি OA ৰেখাডাল বনাই, আমি OA ৰেখাডাল বনাই ল'লোঁ সংখ্যা ৰেখাত। এতিয়া OA ৰ লম্ব হোৱাকৈ, ঠিক আছে, OA ৰ ওপৰত লম্ব হ'ব লাগিব। আৰু এই লম্বডালৰ কি হ'ব লাগিব, লম্বডালৰ আমাৰ 1 চেণ্টিমিটাৰ, 1 যিহেতু আমি ইঞ্চি লৈছোঁ, চ' লম্বডালৰ 1 ইঞ্চি হ'ব লাগিব, ঠিক আছে। লম্ব হোৱা যাতে আমাৰ 90 ডিগ্ৰী হোৱাকৈ এইটো আমি লম্ব ল'লোঁ, ঠিক আছে। এইটোৰ মান ছাপ'জ আমি কি দিলোঁ, B দিলোঁ, ঠিক আছে, আগৰ দৰে যেনেকৈ কৰিছিলোঁ। এতিয়া এইখিনি আমাৰ 1, এইখিনি 1, এনেকুৱা পাইথাগোৰাছ থিয়ৰেম মতে আগতে কৰিছিলোঁ, এইখিনি 1² কাৰণে কি হৈ যায়, √2 হৈ যায়। চ' এইখিনি আমাৰ কি হ'ল, √, ঠিক আছে। এতিয়া আমি O আৰু B কি কৰিম, সংযোগ কৰিম। চ' O আৰু B সংযোগ কৰি দিয়া, ঠিক আছে। O আৰু B আমি সংযোগ কৰিলোঁ। চ' O আৰু তেনেহ'লে OB ৰ ভেলু কি হ'ল, √2 হ'ল, ঠিক আছে। এতিয়া চাই আমাক বনাব লাগিছে √3। এতিয়া √3 বনাব লাগিলে আমি OB ৰ ওপৰত লম্ব হোৱাকৈ আৰু এডাল আমি ৰেখা অংকন কৰিব লাগিব, ঠিক আছে। ছাপ'জ আমি ৰেখাটো ল'লোঁ, যিহেতু B আছে আৰু এটা লাগিব, ঠিক আছে। যিহেতু আমাৰ OB আছে, ইয়াতে ছাপ'জ আমি এডাল ৰেখাডাল নাম দিম BC, ঠিক আছে। এই পইণ্টটো আমাৰ C হ'ব। এতিয়া আমি O আৰু C কি কৰিব লাগিব, সংযোগ কৰিব লাগিব, ঠিক আছে। O আৰু C এতিয়া আমি সংযোগ কৰি আছোঁ, ঠিক আছে। এইখিনি আমাৰ ভেলু কি ল'লোঁ, 1 ল'লোঁ। চাই লোৱাচোন, এতিয়া পাইথাগোৰাছ থিয়ৰেম, ইয়াতে আমাৰ কি হৈ আছে, ইয়াতে আমাৰ 90 ডিগ্ৰী হৈ আছে, ঠিক আছে। এতিয়া ভালকৈ চাই লোৱা, আমাৰ OBC ত্ৰিভুজত আমাৰ এংগেল বিটো কি হৈ আছে, 90 ডিগ্ৰী। সেইকাৰণে আমি পাইথাগোৰাছ থিয়ৰেম এপ্লাই কৰিব পাৰিম। চ' পাইথাগোৰাছ থিয়ৰেম যদি এপ্লাই কৰোঁ,
এপ্লাই কৰিলে কি হ'ব এইটো আমাৰ কি হ'ব কৰ্ণ হ'ব সো কৰ্ণ স্কয়াৰ ইজ ইকুৱেল টু কি হ'ব OB স্কয়াৰ প্লাস কি হ'ব আৰু আমাৰ লম্ব আছে BC স্কয়াৰ এতিয়া চাই লও OC ভ্যালুটো আমি নাজানো ওলাব দিছে ঠিক আছে OC স্কয়াৰ এনেকৈ ৰাখিলো আৰু OB ৰ ভ্যালু কিমান পালো √2 পালো ঠিক আছে আৰু √2 ওপৰত স্কয়াৰ আৰু BC ৰ ভ্যালু কিমান পাইছা BC ৰ ভ্যালু আমি কি ধৰি লৈছো BC ৰ ভ্যালু আমি কি লৈছো 1 লৈছো তেনেহলে এইখিনি আমি সলভ কৰিলে কিমান হ'ব চাই লোৱা সো √2 স্কয়াৰ মিন্স √2 ইনটু √2 কৰিলে কিমান হ'ব 2 প্লাস 1 সো OC ইজ ইকুৱেল টু এইখিনি আমি পাম 3 সো OC ইজ ইকুৱেল টু কি হ'ব √3 হ'ব সো OC ৰ ভ্যালু √3 এতিয়া আমি মানে ইয়াৰ পৰা ইয়ালৈকে ভ্যালু কি হয় √3 ঠিক আছে যেহেতু O পৰা C লৈকে আমাৰ দূৰত্ব √3 এতিয়া আমি আগৰ দৰে কম্পাসটো কত ল'ব লাগিব আমি অত ল'ব লাগিব ঠিক আছে অত লৈ আমাৰ আৰু ব্যাসাৰ্ধ কিবা ল'ব লাগিব আৰু ব্যাসাৰ্ধ ল'ব লাগিব OC লৈ তা আমি যা বনাব লাগিব ঠিক আছে সো যেটো চাই লওক কত লগ লাগিব 1 আৰু 2 ৰ মাজৰ লগ লাগিব ঠিক আছে আমাৰ √2 টো পাইছো লিখি মানে পাইছিলো আৰু √3 টো পাইছো ইয়াতে সো এটো কি হ'ব আমাৰ সাপোজ এটো পয়েন্ট আমি q বুলি ল'ব পাৰা সো এটো পয়েন্ট আমাৰ কি হ'ব √3 হ'ব আৰু ইয়াতে 2 মানে কি 2 মানে √4 মানে ঠিক তেনেদৰে আমি √5 টো বনাব পাৰিম √5 √13 ঠিক আছে তেনেকৈ আমি বনাব পাৰিম সো সেইবোৰ ভিডিও বাকি যোনবোৰ আছে এক্সাৰসাইজ 1.2 এক্সাৰসাইজ 1.2 টো মই নেক্সট ভিডিওত ডিসকাশন কৰিম সো এটা ইম্পৰ্টেন্ট ঠিক আছে সো এটা ভালকে চাবা আৰু যদি কিবা বুজি নোপোৱা তোমালোকে কমেন্ট কৰি দিবা ঠিক আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ